স্বাধীনতাৰ ৰূপালী জয়ন্তী পতাৰ বিষয়ে ভদ্ৰকান্তই ২-৩ বছৰৰ আগৰে পৰাই গুণাগথা কৰি আছিল। কথাটো আনবোৰেও বেয়া নাপালে। কমল মাষ্টৰহঁতৰ লেখীয়া পুৰণি চামে আজি কিছুদিনৰ পৰা কথা এটা অনুভৱ কৰিবলৈ লৈছিল। সোণাজুৰিৰ কিছুমান কথা যেন এতিয়ালৈ আগতকৈ বহুত লৰ হৈছে। ঠিক আৰু বাটে নহলেও যেন কথা কাম কিছুমানে যেনি তেনি বাট ল'বলৈ ধৰিছে। এফালৰ পৰা চাবলৈ গ'লে পঢ়া শুনা কৰা বা শিক্ষিত ল'ৰা ছোৱালীৰ সংখ্যা আগতকৈ বহুত বাঢ়িল। পঢ়ি শুনি ক'ৰবাত গতি লগাকেইটা পিছে গাঁৱৰ পৰা একেবাৰে বাহিৰলৈ ওলাই গুচিয়ে গৈছেগৈ বুলিব পাৰি। থকাবোৰৰ মাজত খামখেয়ালি বাঢ়ি গৈ আছে। 4টা কথা শিকি 4টা কাম কৰিবলৈ আগবাঢ়িব খোজা জনা বুজা কেইটাক যেন আজিকালি বাকীবোৰে বৰ সুবিধা নোপোৱা হৈছে। এনেকুৱাত গাঁৱতে থাকি সমিল মিলেৰে গাঁৱৰ বাবে কিবা এটা কৰিবলৈ জানোচা উৎসাহ পায়। সেই বুলিয়ে সুৰুজপ্ৰভায়ো দেশে স্বাধীনতা লাভ কৰাৰ 25 বছৰীয়া জয়ন্তী উদযাপনৰ কথাটো বৰ ভাল পালে। দেশপ্ৰেমমূলক নাটক, গান, কবিতাৰে সোণাজুৰি ৰজনজনাই গ'ল। সোণাজুৰি আলিৰ মূৰৰ মুছলমানখিনিয়েও সঁচাকে বৰ সহযোগ কৰিলে হ'লে দেই, ক'ব লাগিব। ডাঙৰখিনি নহ'লেও বিশেষকৈ ল'ৰা ছোৱালীবোৰৰ তেতিয়াৰে পৰা জয়হিন্দ পুথিভঁৰালকে ধৰি সোণাজুৰিৰ ভিতৰলৈ সঘন আহযাহ হ'বলৈ ধৰিলে। জ্যোতিপ্ৰসাদৰ শোণিতকৈ নাটকখনত মুছলমান গাঁৱৰ আমিনা বোলা ছোৱালীজনীক উকাৰ ভাওটো দিয়াৰ কাৰণে মুছলমান ৰাইজখনে বৰ আনন্দ পালে। ৰিহাৰ্চেল বেছিভাগ সুৰুজপ্ৰভাৰ ঘৰতে হোৱাৰ নিমিত্তে নগোসাঁই ঘৰলৈ সেইখন গাঁৱৰ ল'ৰা ছোৱালী সদায় অহাৰ নিচিনা হ'ল। তেনেকুৱাতে উৰ্মিৰ গাটো বৰ ভাল নথকাৰ কাৰণে 4 দিন ৰিহাৰ্চেল বন্ধ ৰখা হৈছিল। তাৰ মাজতে এদিন হাচিনা জেঠাইটিয়ে তেওঁৰ ছোৱালী দুজনীক ক'লে, বোলে যাচোন সুৰুজ মাহিতেৰৰ ঘৰত অলপ ভিন্দি দিয়া, উৰ্মিৰ জ্বৰ ভাল হৈছে নে নাই তাৰো খবৰ লৈ আহ। তেতিয়া হাচিনা জেঠাইটিৰ মাজু জীয়েক মুবিনাই টপৰাই মাতিলে, বোলে আম্মা হিন্দু চবে ভিন্দি নাখায়, নাজানা নেকি? তেনেকুৱা কথা এটা আছে যদি মোৰচোন কাণতে পৰা নাছিল ইমান দিনে বুলি মনতে ভাবি হাচিনা মনে মনে থাকিল। আচলতে উশাহ নহলেও চিত্ৰলেখাৰ ভাওটো মুবিনাই আশা কৰি আছিল। সুৰুজ মাহিতীয়ে প্ৰথমতে তাইকে ভাওটো কৰায়ো চাইছিল। পিছে উৰ্মিয়েহে বেছি উস্তাদি মাৰিলে। সেইকাৰণে তাই আজি মিছামিছিকৈয়ে কৈ দিলে তেনেকৈ হিন্দু মানুহে ভেন্দি নাখায় বুলি। ৰূপালী জয়ন্তী পালনৰ পাছৰে পৰা গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ, নিচলা আইৰে আমি খাটি অসমীয়া আদি কৈ কিছুমান গান সোণাজুৰি ল'ৰা ছোৱালীৰ মুখে মুখে হ'ল। অনুষ্ঠানত জিকিৰি এটাও গোৱা হৈছিল। তাৰে এটা ফাঁকি হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাই। আনকি মুলুকায়ো ঘৰৰ চাল চাই থাকোঁতেও গাই থাকিবলৈ ল'লে। সেই বছৰৰ পৰা শংকৰ জন্মোৎসৱতো আলিমূৰৰ মুছলমানখিনিৰ কেইঘৰ মানে উপজাচিয়ে যি পাৰে কিবা এটা অৰিহণা আগবঢ়াবলৈ ল'লে। ল'ৰা ছোৱালীবোৰৰ নাচ বাগত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভাগ লোৱা আৰু পোৱা হ'ল। এবেলিকি দুবেলি জন্মোৎসৱত সোণাজুৰিৰ নামঘৰত এটা ছাইডত মুছলমান গাঁৱৰ মানুহক বহি ভাওনা চাবলৈও দিয়া হ'ল। পিছে সেইটো কেৱল সোণাজুৰিতহে। কথাটো বৰ সুবিধা নোপোৱাৰ কাৰণে তেনেকুৱা কিবা এটা কৰিব লগা হোৱাতকৈ হীৰাজুৰি আৰু ৰূপাজুৰিত জন্মোৎসৱ হ'লে নাচ গানৰ কাৰণে বেলেগে মঞ্চ সাজিবলৈ ল'লে। জেঠমহীয়া গাঁৱৰ বৰসবাহতো এবেলিকি দুবেলি ভাওনাত ছোৱালীক মাইকী পাৰ্ট কৰিবলৈ দিয়া হৈছিল সোণাজুৰিত। বন্দনা আৰু সুপ্ৰভাই লক্ষী গোসানী আৰু পাৰ্বতী গোসানীৰ ভাও গোৱা বাদ সঁচাকে ভাওনাখন চাবলৈ বৰ ভাল হৈছিল। ৰাজকুমাৰী হৈ মইনীয়ে বিলাপ কৰোঁতে মতা মাইকী চবেই চকু পানী মচিছিল। মাইকীয়ে মাইকী পাৰ্ট কৰা কিবাৰ বায়নৰ লগত খোল এটা লৈ উৰ্মিও বহিছিল। পিছে হ'লে কি হ'ব? নিপেনে ঠিকেই কয়, এঙাৰ কি বগা হ'ব গাখীৰেৰে ধুলে। ভাওনাৰ পিছত লক্ষীৰ ভাও লোৱা বন্দনাক বদমাছ কেইটামানে প্ৰবীণ বুলি জোকোৱাৰ কোবত তাই ওলাবলৈকে দিগদাৰি পোৱা হ'ল। মানে প্ৰবীণে নাৰায়ণৰ ভাও লৈছিলতো। ইফালে স্কুললৈ এদিন অকলে যাওঁতে, ঐ ছোৱালী তইও ভাল খোল বজাও আৰু ময়ো ভাল ঢোল বজাওঁ, তোক মই বিয়া কৰাম বুলি ফুনুৱে উৰ্মিৰ হাততে থাপ মাৰি ধৰিছিলে নহয়। একেটা শ্ৰেণীতে 3বাৰ ফেইল মাৰি 5তে ফুনু স্কুলৰ পৰা খেদা খাইছিল। ঢোল ভাল বজোৱা কথাটো অৱশ্যে নোহোৱাও নহয়। পিছে হ'লে কি হ'ব? মস্ত মদপি এটা। গুৰু গোসাঁই কাকো গণিতা নকৰে। ৰাতি এডোখৰলৈকে মদ খাই হুলস্থুল কৰি থাকে। মাৰপিট কৰি কৰি গালে মুখে গোটেইখন ক'লা ক'লা দাগ। সেইবেলি বহাগ বিহুৰ পৰা ৰঞ্জনৰ প্ৰস্তাৱ মতে ভদ্ৰকান্ত আৰু সুৰুজপ্ৰভাই জয়হিন্দ পুথিভঁৰাল আৰু মইনা পাৰিজাতৰ ফালৰ পৰা একেলগে হুঁচৰি উলিওৱাটো ঠিক কৰিলে। তাৰ বাবে প্ৰথমতে ডেকা বুঢ়া সকলোকে মাতি সোণাজুৰি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে এখন ৰাজহুৱা সভা পতা হ'ল। ৰঞ্জনে ফুচুলাই মেলি কিবা কৰি তালৈ ফুনুকো আনিলে। সভা আৰম্ভ হোৱাৰ সময়ত সি আহি পোৱা নাছিল। ৰঞ্জন আৰু সুৰুজপ্ৰভাই সি নাহিব বুলিয়েই ভাবিছিল।
পিছে একোপত প্ৰভামণিয়ে দেখিলে মানুহৰ আঁৰত সি চুকচামাক কৰি আছেহি। উৰ্মিৰ কাণে কাণে তাই কথাষাৰ কলত উৰ্মি লাহেকৈ গৈ তাৰ হাতত ধৰি ফুনুদ্দা আগলৈ আহা আকৌ, তোমালোকে সকলোৱে বাট চাই আছে, তুমি নহলে হুঁচৰি কেনেকে হব বুলি আগফালে লৈ আহিলগৈ। প্ৰথমতে সি উৰ্মিয়ে টানি থকা স্বত্তেও লাজতে পিছফালে মুখ ঘূৰাই উভতি যাব খুজিছিল যদিও আন বহুতে যা আকৌ আগলৈ যা বুলি কবলৈ লোৱাত সি উৰ্মিৰ পিছে পিছে আহি থাকিল। উৰ্মিয়েও বুলি তাক একেবাৰে আগলৈকে লৈ আহি চবেই দেখি থকা ঠাইতহে ধৰি থকা হাতখন এৰি দিলেহি। চবেই তাক হুঁচৰিত ঘাই ঢুলীয়া হব লাগিব বুলি জোৰপোৰকে ধৰিলে। অলপ নাইনুই কৰিছিল যদিও তাৰ কথা নৰজিল। তাৰপিছত উৰ্মিয়ে ৰঞ্জন আৰু মাক ফুৰুচ বাবাই তাইক শিকাই থোৱা মতে হুঁচৰিৰ নিয়ম কেইটামানৰ কথা কলে। দলটোত 4-5টা ঢুলীয়া থাকিব যদিও ভুৱনদা আৰু ফনুদ্দা আমাৰ ঘাই ঢুলীয়া হব। দলত থকাৰ সময়ত ডাঙৰ মানুহ কেইজনে খাব খুজিলে বৰ বেছি তামোল এখন খাব পাৰিব, বাকী চেধা বিৰি চুৰত এইবোৰ কোনেও খাব নোৱাৰিব। ইমানখিনিলৈকে সকলোৱে মনে মনেই শুনি আছিল। উৰ্মিয়ে কিবা কলে এনেও মানুহবোৰে মনোযোগেৰে শুনে। কিন্তু মই ফুনুৱে কিবা এটা কব খুজিলত সকলোৰে চকু ফুনুলৈ গল। মই তেনেকে মানে কেনেকে? উৰ্মিয়েও ততালিকে মাত লগালে। আৰু শুনক, কাৰোবাৰ যদি কিবা বিশেষ প্ৰয়োজন হয় তেওঁলোক হুঁচৰি এৰি আন কামত যাওঁগে বুলিলে সেইদিনালৈ যাবগেও পাৰিব। ৰঞ্জনেও লগতে যোগ দি কলে, এনেও বিহুৰ বতৰত সকলোৱে দিনটো হুঁচৰিত কটাব নোৱাৰে, সেইকাৰণে আমি দুপৰীয়া ভাত খোৱাৰ আগত আৰু পাছত বুলি মানুহখিনি 2টা ভাগত ভাগ কৰিমেই বুলি ভাবি আছো।